কুৱেশ্যন নম্বৰ 1 কেতিয়া সোভিয়েট ৰাছিয়া উদ্যান হয় উত্তৰ 1917 চনত সোভিয়েট ৰাছিয়াৰ উদ্যান হয় কেতিয়া দ্বিমেৰুকৰণৰ অৱসান ঘটে উত্তৰ 1991 চনত দ্বিমেৰুকৰণৰ অৱসান ঘটে সোভিয়েট ইউনিয়নৰ উত্তৰসূৰী কোন ৰাষ্ট্ৰ হৈছিল উত্তৰ ৰাছিয়া কোন দলে সোভিয়েট ৰাছিয়াক শাসন কৰিছিল উত্তৰ সাম্যবাদী দলে সোভিয়েট ৰাছিয়াক শাসন কৰিছিল ইউৰোপীয় ইউনিয়নৰ মুদ্ৰা কি উত্তৰ ইউৰোপীয় ইউনিয়নৰ মুদ্ৰা হৈছে ইউৰো সোভিয়েট ৰাছিয়াৰ পতনৰ পিছত একমাত্ৰ শক্তিধৰ দেশ হিচাপে কোন ৰাষ্ট্ৰ উদ্যান ঘটে উত্তৰ আমেৰিকা ৰাষ্ট্ৰ উদ্যান ঘটে সোভিয়েট ইউনিয়নৰ কোন আদৰ্শৰ দ্বাৰা পৰিচালিত হৈছিল উত্তৰ সোভিয়েট ইউনিয়ন সাম্যবাদী আদৰ্শৰ দ্বাৰা পৰিচালিত হৈছিল হয় বা নহয় লিখা ভাৰত এছিয়ানৰ সদস্য উত্তৰ নহয় এছিয়ানৰ যিকোনো এখন সদস্য ৰাষ্ট্ৰৰ নাম লিখা উত্তৰ থাইলেণ্ড কোন চনত চীনে অৰ্থনীতিৰ ক্ষেত্ৰত অপেন ডোৰ পলিচি নীতি গ্ৰহণ কৰিছিল উত্তৰ 1978 চনত অপেন ডোৰ পলিচি নীতি গ্ৰহণ কৰিছিল চীন কেতিয়া বিশ্বৰ বাণিজ্য সংস্থা সদস্য হৈছিল উত্তৰ 2001 চনত ইউৰোপিয়ান সংঘৰ সদস্য ৰাষ্ট্ৰ এখনৰ নাম লিখা উত্তৰ ফ্ৰান্স কোন চনত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে চীন ভ্ৰমণ কৰিছিল উত্তৰ 1988 চনত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে চীন ভ্ৰমণ কৰিছিল 1992 চনত কোনখন আঞ্চলিক সংঘ গঠন কৰিছিল উত্তৰ ইউৰোপীয় সংঘ গঠন কৰিছিল ভাৰত চীন দেশৰ যুদ্ধ কেতিয়া হৈছিল উত্তৰ 1962 চনত ভাৰত চীনৰ যুদ্ধ হৈছিল ভাৰতৰ লক ইষ্ট পলিচিৰ অংশীদাৰ ৰাষ্ট্ৰ কোনখন আছিল উত্তৰ শ্ৰীলংকা চীন দক্ষিণ এছিয়াৰ অংশ নে উত্তৰ চীন দক্ষিণ এছিয়াৰ অংশ নহয় দক্ষিণ এছিয়াৰ কোনখন ৰাষ্ট্ৰই নিজৰ অৰ্থনীতিক প্ৰথমে উদাৰীকৰণ কৰিছিল উত্তৰ শ্ৰীলংকা যুদ্ধতকৈ বকবকনি বেছি ভাল কোনে কৈছিল উত্তৰ চাৰ্চিলে কৈছিল ৰাষ্ট্ৰসংঘৰ প্ৰধান উদ্দেশ্য কি উত্তৰ ৰাষ্ট্ৰসংঘৰ প্ৰধান উদ্দেশ্য হৈছে বিশ্ব শান্তি ৰক্ষা কৰা নিৰাপত্তা পৰিষদৰ স্থানীয় সদস্যৰ সংখ্যা কিমান উত্তৰ 5খন যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ' পাবৰ কাৰণে ধন্যবাদ